প্ৰথমবাৰ যিসকলে অনুদান পাইছিলে সেই 25,000ৰ ভিতৰত যিসকলে প্ৰথম পুঁজি সৎ ব্যৱহাৰ কৰিলে তেওঁলোকক দ্বিতীয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ কাৰণে এটা বহুত ভাল খবৰ আৰু আপোনালোকে নিশ্চয় চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে আপোনালোকে বহুত দিনৰ পৰা মেছেজ কৰি আছিলে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম পৰ্যায়ৰ আমি চিলেকশ্যন পাইছোঁ, আমাৰ দ্বিতীয় পৰ্যায়ৰ যি 1 লাখ টকা কেতিয়া দিব। এই কথাটো যিহেতু আপোনালোকে বহুতেই মেছেজ কৰিছে, কমেণ্ট কৰিছে যে আপুনি ডেটটো কৈ দিয়ক। ইয়াতে আপোনালোকে যিটো চাই আছে সেই CM-1.0 যিসকলে চিলেকশ্যন পাইছে তেওঁলোকৰ নাম এইটো, আৰু ইয়াতে যিসকলৰ নাম আছে তেওঁলোকেহে অহা 11 তাৰিখে তেওঁলোকে পইচা পাব। যিহেতু আজি মুখ্যমন্ত্ৰী মহোদয়ে লাইভত ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম পৰ্যায়ৰ যিখিনিয়ে চিলেকশ্যন পাইছিলে তেওঁলোকৰ বিজনেছ ভেৰিফিকেশ্যন অলৰেডি হৈ গৈছে, আৰু বিজনেছ ভেৰিফিকেশ্যনত যিসকলে চিলেকশ্যন পালে তেওঁলোকৰ এই লিষ্ট আপোনালোকে যিহেতু ইতিমধ্যে চাই আছে। তো প্ৰথম পৰ্যায়ত যিসকলে চিলেকশ্যন পাইছে তেওঁলোকৰ যিবোৰে পইচা পাব তেওঁলোকৰ নাম ইয়াতে আপোনালোকে চাই আছে। যদি আপোনালোকৰ নাম জানিব বিচাৰে, নিশ্চয় নাম কমেণ্ট কৰিব আৰু দেউতাকৰ নাম কমেণ্ট কৰিব, নিশ্চয় মই জনাই দিম। আৰু যিহেতু অহা 11 তাৰিখে পইচা দিব আৰু ইয়াতে যিখিনিয়ে চিলেকশ্যন পাইছে তেওঁলোকে নিশ্চয়কৈ অহা 11 তাৰিখে আৰু নতুনকৈ 1 লাখ টকা পাব। আৰু ইয়াতে যিহেতু কিছুমানে এতিয়ালৈকে গম পোৱা নাই যে ইয়াতে তেওঁলোকে চিলেকশ্যন পাইছে নে নাই, যিহেতু বহুতেই টকাখিনি লৈ ইতিমধ্যে কাম আৰম্ভ কৰিছে, কিন্তু আকৌ বহুতে পইচাখিনি লৈ একো কামেই কৰা নাই। তো একো কাম নকৰা যিবোৰ আছে তেওঁলোকৰ নাম যিহেতু ইয়াতে নাই, অকল যিবিলাকে ছাকচেছফুলি তেওঁলোকৰ বিজনেছটো আগুৱাই লৈ যাব পাৰিছে তেওঁলোকৰ নামহে ইয়াতে আছে। এতিয়া কথা হৈছে আপোনালোকৰ নামটো জানিবলৈ হ'লে আপুনি নিজৰ নাম আৰু দেউতাকৰ নাম ইয়াতে কমেণ্ট কৰিব, মই নিশ্চয় জনাই দিম। আৰু অহা 11 মাৰ্চত আপোনালোকে দ্বিতীয় পৰ্যায়ৰ যি 1 লাখ টকা আপোনালোকে পাই যাব। আৰু আপোনালোকৰ 1 লাখ টকা দিয়াৰ কাৰণে চৰকাৰে ইতিমধ্যে আপোনালৈ যিহেতু বাজেট ইতিমধ্যে ঘোষণা কৰিছে যিমানখিনি পইচা লাগে। সেইকাৰণে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ, যিহেতু আপোনালোকৰ বিজনেছটো ইতিমধ্যে আগুৱাই লৈ যাব পাৰিব। যিহেতু বাকী 1 লাখ টকা ল'লে আপোনালোকৰ বিজনেছটো বহুত আগুৱাই লৈ যাব। ধন্যবাদ।